বৰ ৰ'দ Hey guys, good morning. কি খবৰ সকলোৰে? নিশ্চয় সকলো ভালেই আছে। আজি বহুত দিনৰ মূৰত ঘৰৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰিছো। ঘৰৰ পৰা মানে আজি একদম পাকঘৰৰ পৰাই কৰিছো। কেলে কৰিলে জনাম বাৰু। বাকি মাতটো চেঞ্জ লাগিছে ন? গাটো বৰটা ঠিক নহয়। জ্বৰ, কাহ, পানী লগা ধেৰ কিবি হৈ আছে। সেইকাৰণেও ভিডিঅ' দিব পৰা নাছিলো। কিন্তু ভাবিলো হ'ব নিদিয়াকে থাকিলে আজি সেইকাৰণে বোলো অকণ বনাওঁ অকণমান ভাল পাইছোঁ বাৰু হ'লেও আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবচোন মই যাতে সোনকালে ভাল হৈ যাওঁ বাকী আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সব দেখাবলৈ চেষ্টা কৰিম বাকী ৰান্ধনি মইহে গম পাই নে এইকেইদিন কাৰণ নবৌ আৰু দাদা গৈছে শিৱসাগৰ নবৌ ঘৰ হয় তাত সেইকাৰণে সব কামৰ পূজা গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুনে মোৰ ভিডিঅ'বোৰ চাই আছে সাবস্ক্ৰাইব কৰি থৈ যাব দেই গতিকে বলক ভিডিঅ'টো চাই দিলোঁ এতিয়া ভাতৰ যোগাৰ কৰিছোঁ আমাৰতো আৰু অসমীয়া মানুহৰ ভাতটো মেইন নহয় জানো ৰুটি যদি ইমান খেল নাই ভাতেই মেইন ভাবিছোঁ পনীৰ ভুজি বনাওঁ এইটো কাটি লওঁ ধুনীয়াকৈ চাই থাকিব হা ভাতটোৱে দাইলটোৱে বনাই কৰি হৈ গ'ল এতিয়া সবজিটোৰ কাৰণে মই পনীৰখিনি এনে ধৰণে ভাঙি লৈছোঁ আলুৰ লগত ভাবিছোঁ এনেকৈ সবজি বনাম সকলোৱেতো বনাব জানেই কিন্তু মইনো কেনেকৈ বনাওঁ সেইটোকে বোলো আপোনালোকক দেখাওঁ নে কি কয় ইয়াত মই দিলোঁ দুটা জলকীয়া অলপ পিঁয়াজ আৰু আদা নহৰু পেষ্ট অকণমান দি পেলাই গোটেইখিনি ভালদৰে অলপ ভাজি ল'লোঁ তাৰপিছতে মই ইয়াত দিম অকণমান জালুকৰ গুড়া মই বেলেগ মছলা একো এড কৰা নাই আপোনালোকে দেখিছে তাৰপিছতে মই দুটা বিলাহী এনেদৰে মিক্সিত পিহি লৈছিলোঁ ইয়াৰ পেষ্টটো মই ইয়াতে দি পেলাই ভালদৰে লৰাই ল'ম তাৰপিছতে মই ইয়াত দিম কাটি থোৱা আলু অলপ সৰু সৰুকৈ মই এনেকৈ আলুখিনি কাটি লৈছিলোঁ আৰু ইয়াতে মই আলুখিনি এড কৰিম আপোনালোকে আলু দিবও পাৰে নিদিবও পাৰে কিন্তু মই খাই ভাল পাওঁ যে গলুমলু সেইকাৰণে আলু দিছোঁ আলুখিনি অলপ ভালদৰে ফ্ৰাই হোৱাৰ পিছত মই ইয়াত গুড়া কৰি থোৱা এনেদৰে পনীৰখিনি দি দিম আৰু ভালদৰে এনেকৈ ভাজি ল'ম দেখিছে ৰঙচুৱা হ'ল আমাৰ ভাজিটো অলৰেডি হৈ গ'ল এতিয়া ভাতটো উলিয়াওঁ দেই এয়া ভাত উলিয়ালোঁ এয়া হৈছে পনীৰ চব্জি আৰু এয়া হৈছে চিকেন কালি ৰাতিয়ে হয় মই ফ্ৰিজত ভৰাই থৈছিলোঁ অকণমান গৰমাই দিছোঁ বাকী এয়া দালি ভাত হৈ গ'ল খাই লওঁ দেই A few moments later. ভাত পানী খাই মেলি পেলাই অকণমান খুলোঁ গাটো বৰটা ঠিক নহয় যে আৰু ইমানেই বেছি ৰ'দ বাপৰে বাপ কাৰেণ্টটো এবাৰ আহিছে এবাৰ নাই এবাৰ আহিছে এবাৰ নাই বৰ অশান্তি সঁচাকৈ দেই তাৰপিছতে মাজতে আকৌ চাহ দিলোঁগৈ মিস্ত্ৰীয়ে কাম কৰি আছে আমাৰ জোৰণ ভাগৰ ৰং কৰিছে আৰু হেৰি আমাৰ দোকান ঘৰ বনাই আছে যে তাৰ মিস্ত্ৰীক চাহ তাহ দি মেলি এতিয়া আকৌ দুপৰীয়া সাজ বনাব হ'লেই যাওঁ আপোনালোককো ভাবিলোঁ লৈ যাওঁ আজি পোলাও অকণমানকৈ বনাম বুলি ভাবিছোঁ চিকেন আছেই ফ্ৰিজতে কালি ৰাতি সৰহকৈ আনিছিলোঁ অলপ ৰাতি অলপ বনালোঁ তাৰপৰা আজিলৈ অলপ থৈ দিছোঁ সেইখিনিকে বনাওঁগৈ বলক বৰ ৰ'দ পোলাওখিনি বনাবৰ বাবে মই প্ৰথমতে দিলোঁ অকণমান ৰিফাইন তাতে দিলোঁ মই পিঁয়াজ আদা নহৰু পেষ্ট অকণমান ইলাইচি ডালচেনি আৰু তেজপাত 3টা এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম এইখিনি দেখিছে ৰঙচুৱা হ'ল ৰঙচুৱা হোৱাৰ পিছত মই বাসমতি চাউল ইউজ কৰিছোঁ বাৰু বাসমতি চাউলখিনি মই অকণমান দেৰিৰ কাৰণে পানীত তিয়াই থৈছিলোঁ আৰু সেইখিনি মই পানীৰ পৰা টুকি পেলাই এনেদৰে দি দিম আপোনালোকে বেলেগ চাউলো ইউজ কৰিব পাৰে কিন্তু বাসমতি চাউলটো ইউজ কৰিলে খাবলৈ বেছি ভাল লাগে চাউলখিনিও মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম আৰু ভাজি পেলাই মই ইয়াতে অকণমান পানী এড কৰিম পানী এড কৰি পেলাই মই ইয়াত এটা চিটি মাৰিবৰ কাৰণে সাফৰখন মাৰি দিম এইখিনি হৈ গ'ল চিকেন কালিয়ে মই ফ্ৰাই কৰি পেলাই থৈ দিছিলোঁ এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল দেখিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ দেখিয়ে খাওঁ লাগিছে কিন্তু চিকেন হোৱা নাই আৰু কি কৰিব আৰু ইফালে মই চিকেনো বনাবলৈ ৰেডি কৰি আছোঁ প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লৈছোঁ চিকেন পোলাও ৰেডি হৈ গ'ল এয়া
এইখিনি মই মালে উলিয়াইছোঁ মই এতিয়া নাখাওঁ মই গাটো ধুই খামহি এইয়া হৈছে ফাইনেল লুক খানা বনাই মেলি গাটো তিয়াই আহিলোঁগৈ কাৰণ ইমানেই বেছি ঘামিছোঁ আৰু ঘামে জামেতো খাব নোৱাৰি নহয় জানো সেয়ে গাটো ধুনীয়াকৈ ধুই আহিলোঁগৈ এতিয়া খাই বেছি ভাল লাগিব বাকী ভাবিলোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ কাৰণ ৰাতিলৈ নেদেখাওঁগৈ আৰু দিনৰ দিনটোতো খানা বনাই থাকোঁতেই গ'ল মোৰ সেইকাৰণে খানা বনোৱাকৈ দেখালোঁ বাকী ৰাতিও খানাকৈ বনাম আৰু সেইবোৰনো কি দেখামগৈ ন সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ চিন্তা কৰিব নালাগে সোনকালে নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আৰু মোকো সকলোৱে আশীৰ্বাদ কৰিব মই যাতে সোনকালে ভাল হৈ যাওঁ সোনকালে যাতে আপোনালোকলৈ নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব আৰু মৰম চেনেহবোৰ কমাই নিদিব বুজিছেনে বাৰু তেতিয়াহ'লে আজিলৈ সামৰিছোঁ টাটা